নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি লং ভিডিঅ'লৈ। আজি আমাৰ ঘৰত কৰিম গ্ৰহ পূজা, বহাগৰ শেষ বুলি তাৰে কিছু মুহূৰ্ত আপোনালোকক দেখুৱাই আছোঁ। আৰু কাইলৈ আছে জেউঠামুৰি, মানে বহাগ মাহৰ আৰু জেঠৰ মাহৰ দমাহীৰ দিনা জেউঠামুৰি কৰা হয় আমাৰ ইফালৰ। জেঠত জন্মা ল'ৰা ছোৱালীবিলাকৰ কাৰণে কৰা হয় এইটো নিয়ম। 2 দিনৰে ব্লগ মই ইয়াতে দেখাই দিম, চাই থাকিব ভিডিঅ'টো শেষলৈ। এতিয়া পুৰোহিতে পূজাৰ যোগাৰখিনি কৰি আছে পূজাত বহাৰ আগে আগে। মাতৃকালী বিঘ্নেশে বিঘ্নেশে শিৰসি ব্ৰহ্মদেক্ষে মুখে গায়ত্ৰী চন্দ্रमा হৃদি বা মাতৃকা সৰস্বতী ৰূপেণ বিদ্যা অলভ্যে নমঃ পাদৈশ্বরে সপ্তমেন সর্বাঙ্গে অভক্ত কিলাকায় নমঃ শ্রী সন্নমাত ব্রহ্মজনী নমঃস্তুতে জ্বলন্তে নমঃ Rata kululu dia lokap dia bonos putri dibbyo gandhayo gandhasatta agya sarva devanang dipati gijjatam banaspati rasa dibbyo gandhayo gandhasattam agya sarvani bhutibyo adityadi navagrahaibhai namah आसमनर्थे जलन्ते नमः ॐ वनस्पतिरस दिव्य गन्धाढ्य गन्धसत्त्वम् आग्र्य सर्वदेवानां दीपयस्तति गिज्जताम् ॐ वनस्पतिरस दिव्य गन्धाढ्य गन्धसत्त्वम् आग्र्य सर्वदेवानां दीपयस्तति गिज्जताम् এতিয়া আমি সকলোৱে পুষ্পাঞ্জলি লৈ আছোঁ, সেৱা কৰি আছোঁ। ভগৱান দেহি মে ধনং দেহি বিদ্যাং দেহি সবিতৰথেন দেৱ জাতি ভুৱনানি পশ্যন এই সূৰ্য সহস্ৰাংশ তেজ ৰাখে জগৎ প্ৰত্যে অনুকম্পায় মাং ভক্তা গৃহানৰ্গ এস কৰ্ম সাক্ষিণে সপত্নিকাদিত্য গ্ৰহায় নমঃ। এয়া ৰাজমা, লুভিয়া, কাবুলী বুট, আলু দি এখন পনীৰৰ গ্ৰেভি বনাম। এই আলুৰ দমৰ আলু, এয়া সৰু আলু আৰু লেচৰা বাদামে দি মিক্স ভাজি, আৰু এই তৰকাৰী মই মাছৰ পেটা ভাজি আছোঁ। পনীৰৰ আঞ্জা এয়া হ'ল মাছৰ পেটা ভাজা, এয়া হ'ল মাছৰ আঞ্জা। আঞ্জাবিলাক চব ৰেডিয়ে হৈ গ'ল আমাৰ। এই তৰকাৰী, এই দালি আৰু এয়া ভাত। মই বিলে থাকোঁতে ভিডিঅ' কৰিব পাহৰিয়ে গৈছিলোঁ। তাৰপিছত আহুনা লাষ্টত খাই আছে, আহাকে অলপ ভিডিঅ' কৰি দিলোঁ খাই থকা। আপোনালোকে আমাৰ গ্ৰহপাঠৰ কিছু মুহূৰ্ত দেখা পালে। আজি হৈছে বহাগ আৰু জেঠৰ মাহৰ দমাহী। আজিৰ দিনটোত জেঠত জন্মা ল'ৰা ছোৱালীবিলাকৰ জেউঠামুৰি বুলি এটা নিয়ম আছে, সেইটো আমাৰ ইফালে কৰা হয়। আমাৰ ভাইটিও জেঠৰ মাহত জন্মিছে, তাৰো আজি জেউঠামুৰি বুলি কওঁ আমি। আপোনালোকৰ ফালে কি কয় জনাব। তাৰেই আমাৰ ফালৰ কিছুমান নিয়ম আপোনালোকক দেখুৱাম, চাই থাকিব। জেউঠামুৰিৰ দিনাখন মেইনলি 7 বিধ বা 9 বিধ ব্যঞ্জন ৰন্ধা হয়। বাঁহৰ গাজা, বেতৰ গাজা, নলৰ গাজা আৰু এবিধ কিবা দিয়া হয়, মই ভালকৈ নাজানো নামটো। তেনেকৈ 5 বিধ দালি দি বৰা বনোৱা হয়, আৰু হাঁহৰ কণী লাগে, আৰু মাছৰ কণী লাগে, আৰু ঢেকীয়া ভাজি লাগে। 7 বিধ বা 9 বিধ আঞ্জা বনোৱা হয়। আৰু আমিও আজি কি বনাম আপোনালোকক দেখুৱাম, চাই থাকিব ভিডিঅ'টো। জেউঠামুৰিটো এইকাৰণেই পতা হয়, মানে জেঠত জন্মা ল'ৰা ছোৱালীবিলাকৰ সাধাৰণতে কিছুমান অসুখ বিসুখ মাজে মাজে হৈ থকা দেখা যায়। সেইবাবে মানে যাতে অসুখ বিসুখ একো নহয়, সেইবাবে এই জেউঠামুৰিটো পালন কৰা হয়। 5 বিধ দালি মিক্স আছে, বুটৰ দালি, ৰহৰৰ দালি, মচুৰৰ দালি,
আৰু মাহৰ দালি, কালাৰ দালি, আৰু ইয়াৰ লগত আমি এই বাঁহৰ গাজা, বেতৰ গাজা আৰু কিবা মিক্স দিয়া যাব। এইবিলাক কি বুলি কয় মই নাজানো ভালকৈ। আৰু এইটো হ'ল বেতৰ গাজা নেকি, আৰু এইবিলাক বাঁহৰ গাজা, আৰু এই ঢেকীয়া ভাজি। কেইবিধ বস্তু মেইন, ঢেকীয়া ভাজি আৰু মই যি নলৰ গাজা, বেতৰ গাজা আৰু বাঁহৰ গাজা 5 বিধ দালিৰ লগত মিক্স কৰিছোঁ, হাঁহৰ কণী আৰু মাছৰ কণী, এইকেইবিধ বস্তু মেইন আৰু জেউঠামুৰিত। আৰু এয়া হ'ল পাৰৰ মাংস, এই ভাজা, এই বৰা ভাজা, পটল ভাজা, ঢেকীয়া ভাজা, আৰু এই খাৰ এখন বনাইছোঁ তিয়ঁহ, আলু আৰু ৰঙালাওৰ বাকলি দি, আৰু মুড়ি ঘণ্ট, মুগৰ দালি আৰু মাছৰ মূৰাই দি, এই হাঁহৰ কণী ভাজা, মাছ আৰু মাংস বনাব বাকী আছে এতিয়া, আপোনালোকক হ'লে দেখুৱাই। এই মাছৰ আঞ্জা আৰু এয়া পাৰৰ মাংসৰ আঞ্জা। মই ভালকৈ নাজানো নিয়মবিলাক, কিবা যদি ভুল হৈছে মাফ কৰি দিব। আৰু আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে কমেণ্ট কৰি জনাব ভিডিঅ'টো চাই কেনেকুৱা পালে। ধন্যবাদ।